স্পষ্টীকৰণ ভিডিঅ'টিৰ কাহিনী আৰু চৰিত্ৰ সম্পূৰ্ণ কাল্পনিক। ভিডিঅ'টি কেৱল মনোৰঞ্জনৰ বাবেহে। ভিডিঅ'টিত দেখুওৱা ঘটনাসমূহৰ দ্বাৰা আমি কাৰো মনত আঘাত দিব বিচৰা নাই। কোনো প্ৰাৰ্থী বা জনসাধাৰণক আমি প্ৰতাৰণা কৰিব বিচৰা নাই। কোনো বিতৰ্কৰ সূচনা কৰিব বিচৰা নাই। সকলোৰে পৰা ভুল ত্ৰুটিৰ বাবে মাৰ্জনা বিচাৰি আৰু সহায় সহযোগিতা কামনা কৰি আহক আমি ভিডিঅ'টি উপভোগ কৰোঁ। ধন্যবাদ। কৃষ্ণ প্ৰভু কৃষ্ণ কৃষ্ণ পৰমেশ্বৰ কৃষ্ণ প্ৰভু কৃষ্ণ দিনটোৰ বাবে ওলাব প্ৰভু আজি যাতে অকণমান সহায় কৰিব প্ৰভু কিবা এটা ওলাব। তুমিতো জানাই প্ৰভু যিমানেই ফালিম গলা সিমানেই পাম টকা। একো অসুবিধা নাই, লাগিলে তোমাক 50% মই কমিশ্যন দিম। প্ৰভু বচাবা আৰু আজি আৰু ৰক্ষা নাই প্ৰভু ওলাব। বৰুৱা দেখোন বেলেগ ষ্টাইলৰ টকা দি আছে নে কি ভাই? বাবা শুনাবা ঐ নাজানা নেকি আজিকালি মই ৰাইজৰ মানুহ নহয়। কি কয়? ঠিক আছে ঠিক আছে সেই দিয়া 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 কি দিম? দিয়া দিয়া কি দিম? 5 টকাৰ টবাকো দিয়া। টবাকো মোটাত নাই। কি বস্তু এইটো? কি বস্তু হা? বৎস তুমি এইবিলাক একো নাজানাহে। আগতে মোক ইলেকশ্যনত বুধা ফুটা হবলৈ দিয়া, তাৰপিছত মই তোমাক ডেভেলপ কৰি দিম নহয়। দিয়া দিয়া কোনে ডেভেলপ কৰি দিব? দিয়াহে ঠিক আছে হা। এই তুমি শুনা, মোৰ ইলেকশ্যনটো পাৰ হবলৈ দিয়া হা, মই তোমাক ডেভেলপ কৰি আছো বুজিছা। এই ইলেকশ্যনৰ নামত এনেকে ঘূৰি ফুৰিব নালাগে। তাত চাই মোৰ দোকানত আহি থাকবি, ধুনীয়াকৈ পইচাৰ বাবে 2 পইচা এইবিলাক আৰু এনেই আৰু ঘূৰি ফুৰি থাকি লাভ নাই, বুজি পাইছা নাই? কি দিব এইবিলাক মিছা কথা। এই দোকানত আহি থাকবি, পইচা পাবিও, কামো হব। এইটো অসমীয়া বৰ বৃহত্ত মন্দিৰ তুমি পাৰিবা, তুমি জানিবা জানিবা হা। বৰুৱা দা, মই দোকান কৰি আছো, গতিকে এনেকে কৰি থাকাই লাভ আছে। তই পাৰা যদি মোৰ দোকানত আহি কাম কৰি দিবি, এইবিলাক আৰু অহংকাৰ কৰি লাভ নাই, বুজি পাইছা নাই? এইবিলাক অহংকাৰ কৰি লাভ নাই আকৌ। নিৰক্ষৰ একো নাজানা, ৰাতিপুৱাই মাথাটো গৰম কৰিবলৈ আহিছা হা। তোমাৰ লগত এইদৰে লেকচাৰ মাৰ্কৈ বিৰোধী সুৰক্ষা কৰিলে কেইটামান টকা পালে। থকাই ভালে মৰ্ণিঙতে মেজাজটো গৰম কৰি দিলে। কি কৰিবা? চুপ ননচেন্স কথা কবলৈ আহিছা হা, কথা কবলৈ আহিছা। এইবিলাকৰ বিষয়ে তুমি কি জানিবা একদম ৰাতিপুৱাই মৰ্ণিঙতে মেজাজটো গৰম কৰি ইলেকশ্যনত ঘূৰি ঘূৰি কথা ডাঙৰ হৈ গ'ল। কথা হৈ গ'ল ইয়াৰ লগত কথা পতাতকৈ সেই বিৰোধী বিপক্ষে কেইটামান কথা ক'লে মই কেইটামান টকা বেছিকৈ পালোহেঁতেন। ৰাতিপুৱাই মেজাজ কি পাবি গম পাইছি যা। চামচা হৈ ঘূৰি থাকোঁতে যাব, চামচা হৈ ঘূৰি থাকোঁতে যাব, একো নাপা। এইবিলাক মিছা আৰু আশা কৰি পেলাই ঘূৰি ফুৰি আছে। পুৰা যাত্ৰাও বেয়া কৰিলে আহি মোৰ দোকানত কি মানুহ পাই আহি
এইটো আমাৰ গুৰুৱা নহয় নে নটাই মই জানে নহয় মই সেই মানুহ সেই ৰাইজৰ মানুহ আহোঁতে সময়ত মানে ৰিটাৰ্ণ আমাৰ গুৰুৱাৰ গাত ইমান ইলেকশ্যনৰ নিচা লাগিল মানুহৰ মদৰ নিচাও কিজানি নালাগে এনেকে আহোঁতে ধৰিম ইয়াক এইটো আমাৰ বৰুৱা নহয় নে এই ধৰিল নিশ্চয় এইবাৰ ধৰিব লাগিব এইবাৰ ৰখাব লাগিব বৰুৱা এই ৰ'বচোন ৰ'ব সময় নাই বৰ দিগদাৰ দিয়েহে মাষ্টৰ হয় নেকি মানে মাষ্টৰ ঐ মাষ্টৰ যিমানেই খালি গলা সিমানেই আহিব টকা কোনে দিবহে আপোনাক টকা মইতো মেইন মানুহ মই যেতিয়া মুখ খুলিম সদিয়াৰ পৰা ধুবুৰী লৈ মানুহৰ বুকু কপি যাব ৰাম 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 সেই ইলেকশ্যনৰ সময় নহয় বৰ দিগদাৰী হৈছে ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে এটা টাইমেই নাপাব বুজিছে এই দৌৰা দৌৰি সেই পিছে মাষ্টৰ আজি অলপ মোৰ লোকচানেই হ'ল গ'ল নহয় কি লোকচান হ'লে লোকচান মানে সেই টেঙা খাই দিব নহ'লে মাছটো কিবা ভাঙি ভাঙি গৈছে সেইখিনি অকণমান লোকচান হ'ল আৰু ইলেকশ্যন অলপ মাতৰ প্ৰয়োজন মনে কি কয় মাষ্টৰ অৱশ্যে ৰ'ব সেইকাৰণে আপোনাৰ এই ল'ৰা তিৰোতা মোবাইল সিহঁতৰ ঘৰত থৈ আহিছে নেকি কি ক'ব সময় নাই টাইম নাই সেই ইলেকশ্যনৰ সেই বৈজ্ঞানিকটো পাৰ হোৱাৰ পিছতহে সেই মোৰ সেই অৰ্থনীতিক বৰুৱা ৰ'বচোন আপোনাক এটা কথা সুধো এই যে ঘৰ দুৱাৰ ল'ৰা তিৰোতা বাদ দি দিনে নিশা আপুনি ইলেকশ্যনৰ চামচা হৈ ফুৰি আছে আপোনাৰ লাভটো কি হ'বহে কি লাভ হ'ব কি লাভ হ'ব আপোনাৰ আপুনি বহুত কথাই নাজানে ইলেকশ্যনত মই এইবিলাক যি কৰি আছো এইবিলাকৰ বিনিময়ত মই টকা পাম আৰু সেই টকাৰে মই ধনী মানুহ হ'ম আৰু মোৰ ল'ৰাজনক কৰি দিম বুলি কৈছে নহয় আৰু তাৰ পাছত মই বিন্দাছ হয় নেকি কেইটামান সামান্য টকাৰ আশাত এনেকে যে ঘৰ দুৱাৰ ল'ৰা তিৰোতা পাতি ঘূৰি ফুৰি আছ এইবিলাক মিছা কথাহে কোনে দিব টকা কোনে দিব চাকৰি এইবিলাক একেবাৰে মিছা কথা তাতকৈ এটা কাম কৰ ল'ৰাটোৰ আপোনাৰ মোৰ ঘৰলৈ আজি আহিছিল তাৰ পঢ়িবলৈ বৰ মন সন্মুখত মেট্ৰিক পৰীক্ষা আহি আছে আপুনি বোলে এটা খবৰ লোৱা নাই গাৰ্জেন হিচাপে তাৰ যে পঢ়া শুনা কিবা খৰচ পাতি লাগে মই কিবা খৰচৰ কাৰণে কিবা অলপ দি পঠাইছো ভাবিব লাগে আপুনি ইলেকশ্যনৰ ধান্দাত এনেকে পামচা হৈ ঘূৰি ফুৰোতে কোনেও একো নিদিয়ে শেষত আপোনাক এইটো দিব একো নিদিয়ে কিন্তু তাতকৈ আপোনাৰ ল'ৰাটোক ভালকে পঢ়োৱাৰ ব্যৱস্থা কৰক তাক সময় দিয়ক তেতিয়া আপোনাৰ কামত আহিব চাওক বৰুৱা আপুনি এই কথাটো ভাবিব লাগিব আপোনাৰ ল'ৰা ডাঙৰ হৈ ডক্টৰ ইঞ্জিনিয়াৰ নহলেও কিবা এটাতো ভাল কাম কৰিব পাৰিব তেতিয়া আপোনাৰ সন্মান এনেই বাঢ়িব মিছা মিছি এইবিলাক ইলেকশ্যনত টাইম দি লাভ নাই এইবিলাক ৰাজনৈতিক নেতাবিলাকে প্ৰলোভন দিয়ে মানুহক ভুৱা আশ্বাস দিয়ে পিছত আপোনালৈ ঘূৰি নাচায় গতিকে আপুনি এতিয়াৰ পৰাই ঘৰত থাকক ল'ৰাটোৰ পঢ়া শুনাত অলপ মন দিয়ক তেতিয়া আপোনাৰ কামত আহিব হ'ব মাষ্টৰ হ'ব মোৰ এটা সাধাৰণ ভুলৰ কাৰণে মোৰ সেই ল'ৰাজনৰ জীৱনটো অন্ধকাৰলৈ ঠেলি দিলো মাষ্টৰ এতিয়াও সময় আছে বুজিছেনে এতিয়াও সময় আছে নতুনকৈ কথাবিলাক আৰম্ভ কৰক আমি সহায় কৰিম আজি ৰাতিপুৱা ল'ৰাটো আহিছিল আহি কৈছে বোলে তাৰ কাগজ কলম কিবা কিবি অসুবিধা হৈ আছে মই অলপ কিবা দি আৰু পইচা অলপ লগত দিছো গতিকে আপুনি ঘৰলৈ যাওক এইবিলাক মিছা মিছি কথাত লাগি থাকিব নালাগে আৰু তাত গৈ ল'ৰাটোৰ পঢ়া শুনা চোৱা চিতা কৰক আৰু প্ৰয়োজন হলে আমি যাম চাম আমি আৰু কিবা অসুবিধা পালে স্কুললৈ পঠাই দিব পাৰিম এতিয়া চাওক আমাৰ গণতান্ত্ৰিক দেশ এখনত ভোটাধিকাৰটো মানুহৰ অধিকাৰ এইটো বাধা দিবলৈ আমাৰ কোনো অধিকাৰ নাই মানুহে যোগ্যজনক চাই বিবেচনা কৰি ভোট দিবই গতিকে আমি মিছা মিছি এনেই টাইম লছ কৰি একো ফুৰিবৰ দৰকাৰ নাই এতিয়া আপুনি যাওক ল'ৰাটো লৈ আহক আহি ভালকে তাক পঢ়া শুনাৰ ব্যৱস্থা চোৱা চিতাৰ ব্যৱস্থা কৰক তেতিয়া দেখিব আপোনাৰ এই চিঞৰি ফুৰাৰ একো দৰকাৰ নপৰে ঠিক আছে সকলো কথা নিজে নিজে ঠিক হৈ হ'ব মই বুজি পাইছো মাষ্টৰ সকলোবোৰ বুজি পাইছো মই আজিয়ে এতিয়াই গৈ মই ল'ৰাটোক লৈ আহিম আৰু মোৰ ল'ৰাটোক মই ভালদৰে পঢ়াম আহো দিয়ক ভুলৰ কাৰণে মোৰ চলিটো অন্ধকাৰ কি যে হ'ব এই মানুহবিলাকৰ লগত
তেওঁ বাৰু যাওক কিবা এটা বুজিছে অন্তত। নমস্কাৰ, আমি এই ভিডিঅ'টোৰ জৰিয়তে কোনো ৰাজনৈতিক দল বা কোনো প্ৰাৰ্থীক অপমানিত কৰিব খোজা নাই। কেৱল এটা কথা ক'ব খুজিছোঁ যে এখন গণতান্ত্ৰিক দেশত ভোটাধিকাৰ সকলোৰে এটা মৌলিক অধিকাৰ। এই অধিকাৰ সকলোৱে নিজৰ বিবেচনাৰে সুস্থভাৱে প্ৰদান কৰক, যাতে কাৰো প্ৰৰোচনাত কোনেও কাকো সমৰ্থন নকৰে। সেই কথাটো আমি ক'ব খুজিছোঁ। আৰু আমাৰ এই ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, আৰু যদি বেয়া লাগে তেতিয়া ডিছলাইক কৰিব। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব। আৰু এইটো বজাবলৈ